নগাঁও ৰহাৰ যি কাণ্ড সংঘটিত হৈছে, যি কাণ্ড বুলি ক'লোঁ নহয়, বহুতে গম নাপায়, কিন্তু এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে। নিউজ চেনেলবিলাকে এটা কুকুৰ মৰিলেও একদম বাৰে বাৰে দেখায়, কুকুৰটো মৰিলে আমুকে খুন্দিয়ালে, আমুকে ইমান স্পীডত আহিছিল, আমুকে কিবা, কিন্তু ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল। 22 তাৰিখে হৈছে ঘটনাটো, আজি 27 তাৰিখ হৈ গ'ল, কিন্তু কোনো এটা নিউজ চেনেলত দেখুওৱা নাই কিয় নাজানো, সেইটো সিহঁতৰ মেটাৰ, কিন্তু দেখাব লাগিছিল। মানুহে গমেই পোৱা নাই এতিয়াও চাই কিনে। মই প্ৰথম চাওঁতে মিছা ভিডিঅ' বুলি ভাবিছিলোঁ, মানে প্ৰায় মই 2-3 ঘণ্টা ৰাতি ইউটিউবতে চাৰ্চ কৰি আছোঁ, মানে সুমিলা ৰেহাংপিকে চাৰ্চ কৰি আছোঁ, চাই আছোঁ। তাৰপিছত মানে মোৰ বিশ্বাস হৈ গ'ল যে ঘটনাটো সঁচা। আৰু মই ইমান নিউজত চেক কৰিছোঁ, কোনো এটা নিউজত কিন্তু নাই, তাইক নিউজত দিয়া হোৱা নাই। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে। তো হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কোনো ব্লগ বনাবলৈ যোৱা নাই দিয়ক, আজি কোনো ট্ৰেভেলিং ভিডিঅ' বনোৱা নাই, আজি কোনো ফনি ভিডিঅ' নহয়। আজি এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, জীৱনতে এজনী ছোৱালীক জ্বলাই দিয়া গ'ল, কিন্তু কোনো এটা নিউজ চেনেলৰ তাৰ নিউজ দেখুওৱা নাই। মানে এতিয়ালৈকে 22 তাৰিখে ঘটনাটো হৈ গৈছে, কিন্তু আজি 27 তাৰিখ হৈছে। আজি মুহূৰ্তলৈকে, মানে এই মুহূৰ্তলৈকে কোনো এটা নিউজ চেনেলতে তাইৰ নিউজ দেখুওৱা নাই। আৰু তাইৰ নাম হৈছে সুমিলা ৰণহাংপি। আৰু সুমিলা ৰণহাংপি হ'ল কাৰ্বি আংলং জিলাৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। আৰু তাইক পঢ়াম শুনাম বুলি লৈ আহিছিল নগাঁও এটা পৰিয়ালে। আৰু যেতিয়া তাইক লৈ আহিছিল তেতিয়া তাইৰ বয়স আছিল 7 বছৰ, আৰু এতিয়া তাইৰ বয়স হৈ গৈছে 12 বছৰ। 7ৰ পৰা 12 বছৰ হৈ গ'ল, আজি 4 বছৰে কিন্তু তাইক ঘৰলৈ যাবলৈ দিয়া হোৱা নাছিল। তাইক জীৱনতে জ্বলাই দিয়া গৈছে কেৰাচিন তেল ঢালি। আৰু জীৱনতে জ্বলাই দিয়াৰ পাছতো তাইক কোনো এটা নিউজ চেনেলত নিউজ দেখুওৱা হোৱা নাই। আৰু এই ঘটনাটো চাগে গাপ দিব বিচাৰিছে, সেইকাৰণে কোনো এটা নিউজ চেনেলত দেখুওৱা নাই। আৰু মই বিচাৰোঁ যে সুমিলা ৰণহাংপিক ন্যায় দিব লাগে, কাৰণ তাই হ'ল কাৰ্বি আংলং জিলাৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। আৰু বহুতে প্ৰতিবাদ কৰি আছে, কিন্তু কথাটো নিউজত কিয় দেখুওৱা নাই? আৰু নিউজত দেখুওৱা নাই যদি বাদ দিয়ক, কাৰণ আমাৰ ইউটিউব চেনেলত বহুত ইউটিউবাৰ আছে, বহুত ডাঙৰ ভাল ইউটিউবাৰ আছে। সিহঁতে ভিডিঅ' বনাওক, সিহঁতে ভিডিঅ' বনাই শ্বেয়াৰ কৰক, বহুত শ্বেয়াৰ কৰক মানে। আৰু এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক। এতিয়ালৈকে বহুতে গমেই পোৱা নাই কি হৈছে কি হোৱা নাই। ফুল কাহিনীটো মই কৈ দিছোঁ। নাম আছিল তাই সুমিলা ৰণহাংপি, ঘৰ আছিল তাই কাৰ্বি আংলঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। আৰু তাইক পঢ়া শুনোৱাৰ দায়িত্ব ল'ম বুলি লৈ আহিছিল ৰহা নগাঁৱৰ জিলাৰ এটা পৰিয়ালে। আৰু অনাৰ পিছত তাইক শাৰীৰিক মানসিকভাৱে বহুত অত্যাচাৰ কৰিছিল। শুনামতে তাইক ৰেপ কৰা গৈছে। আৰু শুনামতে তাই প্ৰেগনেণ্টো আছিল, কিন্তু শুনামতেহে প্ৰেগনেণ্ট আছিল, কিন্তু কিমান সঁচা কিমান কি নাজানো। আৰু প্ৰেগনেণ্টো আছিল, আৰু তাই ঘৰলৈ যাব বিচৰাৰ কাৰণে তাইক জ্বলাই দিয়া গৈছে। কি ক'ম আৰু, মানৱৰ নামত এইবিলাক দানৱ। এজনী ছোৱালীক জীৱনতে জ্বলাই দিয়াৰ কথা ভাবিবই নোৱাৰি, আৰু জ্বলাই দিয়া গৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, সকলোৱে গম পাওক, আৰু সেই দৰিদ্ৰ পৰিয়ালটোক ন্যায় দিয়ক।